নমস্কাৰ। আজি মই আকৌ চাদৰ ওপৰত থকা এই জলকীয়া বাগানখন দেখাব বিচাৰিছোঁ। বহুত কেইজোপা আছে, মই কেইজোপামান দেখাম মাত্ৰ। একেইজোপা হ'ল মই ভিডিঅ' কৰি ৰাখিছিলোঁ। খৰালি কালিয়ে হোৱা এই জলকীয়াখিনি, এইখিনি জলকীয়া চাওকচোন, খৰালিয়ে হৈছিলে আৰু মই ভিডিঅ' কৰি ৰাখিছিলোঁ। বহুত জলকীয়া লাগিছিলে আৰু এই জলকীয়াখিনি খৰালিৰ পিছত চাওকচোন কেনেকুৱা পৰিস্থিতি হৈছিলে। এয়া জানুৱাৰী মাহত, 2025ৰ জানুৱাৰী মাহত। তেতিয়া প্ৰখৰ ৰ'দ আছিলে, বৰষুণ দিয়া নাছিল আৰু সেইবাবে গছবোৰ অৱস্থা বেয়া হৈ গৈছিলে। পানী দিলেও গছে সিমানখিনি ভাল নহয়, কাৰণ ৰাতিপুৱা দিওঁ বা গধূলি দিওঁ, কিন্তু পানী বেছিকৈ লাগে। এতিয়া এই গছবোৰ ডালবোৰ কাটি দিলোঁ। কাটি দি কলম দিয়া বুলি কওঁ, আৰু এনেকৈ গোটেই ডালবোৰ কাটি পেলাইছোঁ। আৰু টেঙেচি টেঙাখিনি খোৱা হৈছিলে বাৰু এবাৰ, সেইখিনিও দেখাইছিলোঁ। এতিয়া মই গুৰিৰ মাটিখিনি প্ৰায় 2 ইঞ্চিমান গুচাই দিম আৰু তাত এই জাবৰবোৰ দি তাৰে ওপৰত পুনৰ অন্য মাটি দিম, পলস গোবৰ আৰু বালি মিহলোৱা মাটি দিম ইয়াৰে ওপৰত। এই মাটিখিনি দি এয়া পলস বালি আৰু গোবৰ মিহলোৱা মাটি, এনেদৰে গোটেইকেইটা পটেই মই মানে চাফা কৰি ল'লোঁ আৰু মাটি মিহলাই দিলোঁ। তাৰপিছত পানী ঢালি ৰাখি দিলোঁ। ইয়াৰ পিছত আপোনালোকে মাৰ্চ মাহত চাওক কি সুন্দৰকৈ পাত আহিছে। জানুৱাৰী মাহৰ পিছত মাৰ্চ মাহৰ এয়া ছবি। মাৰ্চ মাহত পূৰা আগতকৈ বেছিকৈ ফল লাগিছে, জলকীয়া আগতকৈ বেছিকৈ লাগিছে, কাৰণ গছকেইডাল কলম দিছিলোঁ, বহুত ডাল আহিছে আৰু এয়া জলকীয়া লাগিছে। চাই ভাল লাগে। আৰু এনেকৈ যে কৰিব পাৰি, সকলোৱে কিছুমানে জানে চাগে, তথাপিও মই নিজৰ ভাল লাগে কাৰণে, ভাল হ'লে সকলোকে দেখুৱাব ইচ্ছা যায় যে এনেকুৱাকৈ কৰিব পাৰি। কাৰণ গছবোৰ উঠাই দিয়া হয় খৰালিৰ পিছতে মৰহি গ'লে, কিন্তু কলম দিলে এয়া চাওক এপ্ৰিলত এয়া মই ছিঙি আছোঁ। ভাল লাগিছেনে আপোনালোকৰ বাৰু? এনেকৈ যে কলম দি কৰিব পাৰি, সেইখিনি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। অকণমান মই জনাখিনি সকলোকে জনাবলৈ বিচাৰিলোঁ। শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। কমেণ্টত জনাবচোন আপোনালোকে কেনেকুৱা ভিডিঅ' দিলে ভাল পায়। আপোনালোকৰ কমেণ্ট পালে ভাল লাগে আৰু তেনেধৰণৰ দিব বিচাৰিম। নমস্কাৰ।